তো বন্ধুসকল, জুবিন গাৰ্গৰ নতুন চিনেমা ৰৈ ৰৈ বিনালে তো কেনেকৈ টিকেট কাটিব আজি ভিডিঅ'ত দেখুৱাই আছোঁ। তো যদি মোৰ চেনেলটোৰ প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পিকে নাইট কাফে ভিডিঅ'টো লাইক কৰি দিব। তো ব্লগ আৰম্ভ কৰোঁ। তো গাইজ মই দেখুৱাম এমাজনত কেনেকৈ কাটিব। ঠিক আছে, যদি আপোনাৰ এমাজন ডাউনলোড নাই তো লিংক ডিছক্ৰিপশ্যন আছে, য'ত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰে। তো এতিয়া মই দেখুৱাম আপোনালোকক টিকেট কেনেকৈ কাটিব। তো ইয়াতে দেখা পাইছে মুভি টিকেটছ এণ্ড সবচে লেটেষ্ট যিটো চলি আছে সব ৰৈ ৰৈ বিনালে। চাওয়ার দরকার নাই, সিনেমা রই রই বিনালে। তো খালি টিকেট আছে, মই এটা টিকেট কাটিছিলোঁ চিলভাৰত, কাৰণ তাতে অসুবিধাৰ কাৰণে টিকেটবোৰ কেঞ্চেল হৈছিল। কিবা মানে অডিটো আছিল, অডিটৰিয়াম 2, তো কিমান বৈদ্যুতিক বিজুতি নে কিবা হৈছিল, যাৰ ফলত টিকেটখন কেঞ্চেল হৈছিল। তো এতিয়া আপোনালোকে যিমানবোৰ টিকেট কাটিব, ঠিক আছে, বুক নাও। এণ্ড আপোনালোকে যোনটো ডেটত টিকেট কাটিব এই ডেট হিচাপে আপোনালোকে চিলেক্ট কৰিব। তো মোৰ টিকেট আছে মানডে, অহাকালি আছে। তো মই 5 তাৰিখৰ দেখুৱাই দিছোঁ, 7 তাৰিখৰ দেখুৱাই দিছোঁ, ঠিক আছে। তো আপোনালোকে কোনটো ডেটত যাব, ঠিক আছে, চ' কোনটো টাইমত আপোনালোকে চিনেমাখন চাব, এই টাইমটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ধৰি লওঁ মই 12:45 দিছোঁ, এইটো আমি ইয়াতে একচেপ্ট কৰিব লাগিব। তাৰপিছত আছে ইয়াতে গোল্ড, প্লেটিনাম, আপুনি যোনটো লয়, ঠিক আছে, গোল্ড এভেইলেবল আছে। 2টা চিট লাগে, 2টা, 3টা হ'লে 3টা, 5টা এনেকৈ কাটিব। তো 2টা হ'লে 2টা এণ্ড প্ৰচিড। তো চাওক ইয়াতে গোল্ডৰ এনেকৈ আহিব চিটবোৰ, 12:45, ঠিক আছে। তো 9-10 এনেকৈ চিলেক্ট কৰি 200 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। প্ৰচিড, বুকিং চিট এণ্ড গাইজ ইয়াতে আপোনালোকে পে'মেণ্ট কৰিলে হৈ গ'ল, আপোনাৰ টিকেট ছাকচেছফুলি হৈ যাব। 50 টকা এইটো কাটে, এইটো GST কিবা প্ৰচেছিং ফিজ। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, ঠিক আছে। তো আপোনালোকে গৈ চাওক ৰৈ ৰৈ বিনালে জুবিনদাৰ চিনেমাখন, কাৰণ তেওঁৰ যিবোৰ কাহিনী, জীৱনৰ কাহিনীবোৰ চবখিনি তেওঁ চিনেমাখনতে এৰি থৈ গৈছে। য'ত আপোনালোকে জুবিনদাক লাষ্ট আমি দেখা পাম এই চিনেমাখনতে, কাৰণ ইয়াৰ পিছত আমি জুবিনদাক আৰু দেখিব নোৱাৰোঁ। তেওঁৰ লাষ্ট চিনেমা, তো এজন আৰ্টিষ্টৰ চাওক। তো আপোনালোকে চাব ৰৈ ৰৈ বিনালে। তো আজিলৈ ইমানেই। জয় অসম, জয় জুবিন দা।